হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। কেইবাদিন ধৰি ব্যস্ত হৈ আছোঁ। আচলতে আপোনালোকে দেখিবলৈ পাইছে কাম লগাই আছোঁ। শুকুতাকে মুকুতা বুলি ক'ব লাগিব জানেনে, কাৰণ ইমান টকা পইচাও নাই যে পুনৰ এটা নতুন ঘৰ বনাব পাৰোঁ। দেউতাই যিকণ এৰি থৈ গ'ল সেইকণকে মই আৰু শুকুতাকে মুকুতা কৰি পিনে পুনৰ সৰু সুৰাকৈ আৰু যিখিনি ধৰি লওক পুৰণা হৈছে সেইখিনিকে নতুন কৰিবলৈ চেষ্টা কৰিছোঁ। ৰং দিয়াই আছোঁ লগতে, আৰু যিহেতু আমাৰ ঘৰটো কাঠৰ হয় সেইটো কাৰণে বিটবিলাক অকণমান পুৰণা হৈ গৈছে, নতুন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ থাকি পিনে যাতে ভাল লাগে। আৰু কোনো এদিন জানেনে, মই ছোৱালী বুলি কেতিয়া বহি থকা নাই, যিহেতু আমাৰ ঘৰত কোনো ল'ৰা নাই। আৰু মানুহ আচলতে তেনেকুৱাই হ'ব লাগে, ছোৱালী বুলি কেতিয়াও হাতত হাত ধৰি বহি থাকিব নালাগে। কাৰণ মই এনেকুৱা মানুহো দেখিছোঁ, ধৰি লওক ঘৰখনত মতা মানুহটোৱে কিবা এটা কৰি দিয়া নাই, বহি থাকে আৰু নিমখৰ পেকেট এটাও দোকানত গৈ পিনে আনিবগৈ নোৱাৰে। তেনেকুৱা হ'ব নালাগে। ছোৱালী বা মাইকী মানুহ বুলিয়ে ভিতৰত সোমাই থাকিব নালাগে, যি পাৰে নিজে কৰি চেষ্টা কৰিব লাগে। আৰু নজনা কামটো সুধি মেলি হ'লেও কৰিব লাগে, কাৰণ কৰাত কোনো লাজ কৰিব নালাগে। কথাটো হ'ল সিমানটোৱে, বৰ বেছি ক'বলৈ নাযাওঁ বাৰু সেইবোৰ। কিন্তু সেয়াই, নিজৰ ঘৰৰ কামকেইটা কৰি লৈছোঁ, যিমান পাৰোঁ কৰিছোঁ আৰু বৰ বেছি কৰিব নোৱাৰোঁ এতিয়া, যিহেতু টকা পইচা যথেষ্ট লাগে ঘৰ এটা বনাওঁ বুলি ক'লে। তাকে ৰংটো দি দিওঁ যাতে থাকিবলৈ ভাল লাগক, আৰু ৰং চংবিলাক দেখিলে এনেও ভাল লাগে হয়নে? আৰু ৰংবোৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। নিজেই প্ৰথমবাৰৰ কাৰণে নিজেই দোকানত গৈ মেলি সুধি মেলি কেনেকৈ কি কৰিলে ভাল হয় বুলি গোটেইখিনি জানি মেলি নিজে কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ বেছি নোৱাৰিছোঁ তথাপিতো, আৰু ভৱিষ্যতে পাৰিলে কিবা এটা হ'বগৈ, কিন্তু তথাপিতো এতিয়া যিমান কণ পাৰি সিমান কণ কৰিছোঁ। বাকী ৰংকেইটা কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব দেই।